सब्सक्राइब कर देना नमस्कार बंधुসকল स्वागतम জানাইছো মই নতুন নতুন ভিডিঅ'লৈ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে চাই আছে তো আজি মই ঘৰত আৰু ঘৰৰ পৰা অলপ ওলাই যাওঁ মানে পাঠশালাক লৈ যাওঁ কেইটামান কাম আছে মানে বলক মোৰ লগত আৰু নতুন নতুন চলা কিনি লৈছো কেনে লাগছে কমেণ্টত জনাই দিয়ক বলক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ তো গাইজ বলক এতিয়া আমি আজি ইখান লৈ যাম ইখান হৈছে আমাৰ BSA সাইকেল তো আজি অলপ সাইকেল মাৰিয়ে যাওঁ পাঠশালাক লৈয়ে যাম এটা মানুহ গেলি আৰু গাড়ী চাড়ী নিনো আৰু কথা হৈছে আমাৰ মেমেলি মানে এনেকৈ থাকে আৰু দিনটো মানে মাৰ কথা হৈছে লগ আমাৰ মাৰ লগ তো গাইজ চাইকেল টাইকেল লৈ পৰা ৰেডি উঠি লওঁ দিয়ক বলক তাৰমানে কেইটামানে কাম আছে ফাৰ্ষ্ট কামটো হৈছে মানে এইটো দেখছি না মচি চলা নাই কম দামী ঘড়ী আৰু ক'ত চলো আৰু দামী কম দামী মানুহ আৰু ক'ত চলো অলক আৰু এনেকৈ চলি আছোঁ দিয়ক চাওক হোপে দেহ মাৰি 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 অ' ভণ্টি চাইকেল চলাই যা আৰু গাইছ এটি হৈছে আমাৰ মেইন ৰাস্তা গাঁৱৰ তো এতিয়া আমি যাম ইফালে চিধাই অ' ভাই লগ কেনে খবৰ ক'ত গৈছিলি মই কুৰমা খাবাই গৈছিলি নেকি যা কি ইলাজ কৰক আহোঁ গাইজ আমাৰ এৰে হৈ এনে অলপ ফূৰ্তি কৰিলোঁ সৰু ছোৱালীৰ লগত এইটো হৈছে গাইজ আমাৰ গাঁৱৰ মানে চাব চেণ্টাৰ আপোনালোকে যদি মানে বেজি চেজি যদি লনাই মানে এইটো যি দিয়ে বুষ্টাৰ ড'জ ক'ভিডৰ যদি ভেকচিন চেকচিন যদি আপোনালোকে যদি লনাই এতিয়া আপোনালোকে লৈ ল'ব মানে ইয়াতে দি আছে মানে এইটো হৈছে আমাৰ পাঠশালা এৰিয়া বা আমাৰ টিটকা এৰিয়াখিনিত দিব আমাৰ যোনখিনি মানে পৰে চাব চেণ্টাৰটো টিটকা এৰিয়া কিন্তু আপোনালোকৰ জেগাই লৈ ল'ব কাৰণ বহুতে ভয় কৰি আছে যে জ্বৰে উঠে নেকি নুঠে জ্বৰটো আকৌ মই লৈছোঁ একো নুঠে আৰু গাইছ এইখানটো পৰব বুলি জানেয়ে তো মই ভাবি আহিছিলোঁ পৰবই এনেও তো মানে গেলিও আহিলেও এইখান মানে পৰিয়ে থাকব আৰু তো বিজি দিয়কচোন আৰু ট্ৰেইন লাইনত তাতে এখন যদি ব্ৰিজ হয় ফিউচাৰত কি ভাল হ'ব দিয়ক আৰু বল কিমান সময় ৰখবা লাগে 2 hours later আৰু গাইছ এটি বহুত ভাল কাম হৈ আছে এইগিলাখান যে দেখছে এতিয়া প্লেটফৰ্মকেইটা সৰু ডাঙৰ কৰা মানে এতিয়া ডাবুল লাইন হ'ব আপোনালোকৰ ইফালেও হৈ আছে চব জেগাতে হৈছে মানে ট্ৰেইনগিলা ফাষ্ট হ'ব বহুত ভাল কাম হ'ব এটি আৰু গাইছ মই আহি পাই গ'লোঁ পাঠশালা ষ্টেচন চ' এইটো হৈছে আমাৰ ষ্টেচনৰ মেইন ঘৰ আপোনালোকে যেতিয়া আহে কেতিয়াবা পাঠশালাক এনেদি মানে সোমাব লাগিব মেইন গেট এইখন আৰু ইটা আমি আহি পালোঁ ষ্টেট বেংক অফ ইণ্ডিয়া মানে এতিয়া শাখাত মানে এতিয়া যে আপোনাৰ বাজাৰ ব্ৰাঞ্চ বুলি কয় এতিয়া ভিতৰত এটা কাম আছে যাওঁ এতিয়া কামটো কৰোঁ তালাটো মাৰোঁ না এই মাৰোঁ দে কোনোবাই আৰু উঠাই লৈ যাব মানে গাইজ বহিগিলা আপ টু ডেট কৰাৰ কাৰণে ইয়াতে এই বাৰক'ডটো লগাব লাগে লেভেলটো তো এতিয়া লগাই নিওঁ আজি তো গাইজ আমাৰ বেংকৰ কাম হৈ গ'ল এটা বন্ধু লগত বোলো মুখখন আনিলোঁ অলপ দেখে দি এওঁ আছিল নিপুল তো কেনে খবৰ ভাই বহুত দিন আমরা লগ পালোঁ ভালেই আছোঁ বেংকত কিয় হৈছিলে কেইলাখমান ল'লি ল'লোঁ 5 লাখ মান তো এনে ফালটো কৈছোঁ বহুত দিন আমরা লগ পালোঁ ভাল লাগিল দে বাৰু যাবি আৰু না কি ক দে বাই তোৰ কাম আমাৰ হৈ গ'ল বেংকত মানে কিবা ষ্টিকাৰ মাৰিলোঁ পাছত দেখি ষ্টিকাৰ মানে কেতিয়া বাৰক'ড আৰু এতিয়া যাম ঘড়ীটো ভাল কৰবা আৰু মোবাইল দোকানতো অলপ কিবা কাম আছে তো মোৰ বাহনখনত উঠলোঁ বলক আৰু গাইছ চাইকেল চলিও কিন্তু ভাল লাগে মানে আপুনি পাৰা জেগাখিনি ধৰক চাইকেল দিয়ে আপোনাৰ তেলো বাছিল বেছিতো একে সময় লাগে গাড়ী বা চাইকেল আজিকালি জামত চাইকেল দিয়ে সোনকালতে যাই পায় এনেহেন তো ভালেই চাইকেলতো মানে চাইকেল চলক নিৰোগী হৈ থাকক তো গাইছ এতিয়া আমি চাইকেল পৰা থৈ ল'লোঁ চাইকেল থৈ এতিয়া আমি যাই আছোঁ এতিয়া মোহন মাৰ্কেটত বলক মানে হেডফোন একডাল চেঞ্জ কৰিব দিয়া গৈছিল মানুহ অহা নাই দেৰি হ'ব নেকি মানে গাইছ ৱাৰেণ্টি থকা হেডফোন একডালকে বয়া হৈছিল সেইকাৰণে চেঞ্জ কৰিব দিছিলোঁ কিন্তু শুনাই অহা নাই আৰু এতিয়া আমি যাম ঘড়ী ভাল কৰবা গাইছ ঘড়ী চড়ি পুৰা ঠিক হৈ গ'ল এতিয়া আমি যাম ইফালে অনুভৱত চাহৰ দোকান এতিয়া আমি এতিয়া পৰঠা পুৰা দবাকে খাম এই বন্ধু পৰঠা আৰু ফূৰ্তি লৈ আহ আৰু গাইছ মই যেতিয়াই মানে এনেকৈ হোটেলত খাব আহোঁ তেতিয়াই মই এনেকৈ চচেদি মানে চিত্ৰাংকন কৰিব ধৰোঁ আপোনালোকেও কৰে নেকি যদি কৰে তলৰ এটা কমেণ্ট দি জনাই দিয়কচোন তো গাইছ এনেকৈ ফূৰ্তি আৰু পৰঠা খাই লৈ এনেকৈ আমি ওলাই আহিলোঁ ওলাই আহি এতিয়া খাওঁ আৰু এটা আমাৰ তাৰে বন্ধু লগত পাইছোঁ ৰ'ব গাইছ আমাৰ লগত আহি গ'ল পংকিল ভাই তো কেনে ইয়াৰ আমাৰ ঘৰৰ চাইডতে ঘৰ আমি একেলগে সৰুতে লুকা চেনি খেলা আছিলোঁ আৰু আজিকালি একেলগে কি কৰোঁ সৰু দে বহুত কিবা কিবি নাই কি কয় মোৰ আছে কি খেলে এইখন তাৰপৰা আনুটোৰখন ক'ত তো এতিয়া একেলগে ঘৰত যাই আছোঁ বলক
গাইছ পংকিল ভাই বোলে কিবা কয় একদিন বৰষুণ দিছিল না গাইছ মানে একদম ৰুচি তথাপিও একদম পইচা চইচা তল গেছি এতিয়া ৰ'দে অলপ ফালিছি খেতি ভাল হ'ব আমাৰ খেতি মজা হ'ব কিন্তু অলপ লেট হৈছে লেট হ'লেও কথা নাই তো গাইছ আমি আহি এতিয়া আমাৰ গাঁও পাই গ'লোঁ গাঁৱৰ মাজেদি যাই আছোঁ তো চাওক একবাৰ গাঁওখনে চাওক কি ধুনীয়াকৈ পুৰা গাছৰ পুলিবিলাক ইডাল এডাল ইডাল এডাল ইডাল এডাল মজা হৈছে এই আৰু মোটামুটি আৰু 2 বছৰমান গেলি মজা দেখা হ'ব বহুত কষ্ট কৰা গৈছে আমাৰ গাঁৱৰ চলি কটাই আপোনালোকেতো দেখছে আগতে মই দেখুৱাইছোঁ হ'লেও একবাৰ আজি চাইকেলেদি চাইকেলে ভাল নে কি কওঁ পংকিল চাইকেলৰ সমান হ'ব নোৱাৰে মানে আপোনাৰ এক্সাৰচাইজো হ'ল তেলো বাছিল আৰু মইতো ভাবছোঁ এখন গুৱাহাটীক লৈ যাম ৰ'ব নে আৰু যাবি যাম যা তো গাইছ পংকিল ভাই গেল আমি এতিয়া আমাৰ ৰাস্তাত তো গাইছ ঘৰ আহি পাই গ'লোঁ গৰমত হৈছে বহুত মানে কামখিনি হ'ল বাৰু চাওঁ ৰ'ব মাদাৰ বিল কি কৰি আছে মাছ নাকি তো গাইছ ফাদাৰে চাগে মাছ মাৰছি হওঁ ডাঙৰ মাছটো মাগুৰ নাকি এটি শ'ল गाइस होल मास होल आज मास वो मास माँ काम तो हो गया तुम्हारा काम हो गया हिंदी से बोलो तुम आप लोग सब्सक्राइब कर देना चैनल को बोलो आप लोग चैनल को सब्सक्राइब कर देना दैट सब्सक्राइब कर देना हाँ तो कर देना तो कर दियक सब्सक्राइब तो आज भिडिओ तो इते शेष करूँ नेक्स्ट मजा मजा भिडिओ लग पाई आसो अलग फाल्टु फुट्टा करलो दियक आज কাৰণে এইখিনি बाय बाय